গাইজ আজি আমাৰ প্ৰেমলতা স্কুলৰ ৰিজাল্ট দিব তাকে ৰখি আছোঁ ৰ'ব পুৱাৰ পৰা কেনেবা হয় ৰিজাল্ট জানোৱে দুটামান কোব খাব বুলি হ'লেও পূৰা এক্সাইটেড হৈ আছোঁ মই আপোনালোকে পিছে ৰিজাল্টৰ কাৰণে বুলি ভাবছি নেকি নহয় মাৰ্কটো চাবৰ কাৰণেহে এক্সাইটেড হৈ আছোঁ গাইজ আজি আমাৰ খুচিৰ ৰিজাল্ট আহি গৈছে আৰু এতিয়া তাইৰ পিঠিত কোনডাল দাণ্ডাই দি কোব পৰে সেইটো এতিয়া মানে ডিচাইড হোৱা নাই ৰ'ব মানে মাৰ্কশ্বিটখন চাই থকা হৈছে আপোনালোকে চাই পিছে তাইক ক'ত কিমান লিখছি সেইখিনিয়ে মাদাৰে কেলকুলেশ্যন কৰি চাই আছে যে তাইৰ পৰীক্ষা কেনে হ'ল আৰু অন্তিম সিদ্ধান্তটো হৈছে যে তাইৰ পৰীক্ষা বহুত বেছি ভাল হোৱা নাই তাই মাৰ্ক বহুত কম পাইছে আৰু ইয়াৰ পিছত তাইৰ লগত কি হ'ব সেইটো আপোনালোকে চাবা একদম মিছ নকৰিব নিজৰ জীৱন জুইত জাপি দি ৰাইজ আপোনালোকৰ কাৰণে আজি ভিডিঅ' কৰিছোঁ কাৰণ এইখিনি টাইমত মাদাৰৰ লগত মোবাইলটো উলিয়াই ভিডিঅ' কৰিবৰ কাৰণে জিগ্ৰা লাগিব গাইজ জিগ্ৰা আৰু ময়ো পিছে নাপাৰা নহয় কাৰণ মোৰ টাইমত মাদাৰে মোক যি শাস্তি দিছিলে সিহঁতকতো সেইখিনি অলপো দিয়া নাই এতিয়া পিছে তাই এক কুৰিমান চৰ আৰু ঘোচা খাই কিনে ঘুমি আছে মানে ৰাইজ হজম কৰিব পৰা নাই বুজি পাব লাগে আপোনালোকে একবাৰতে ইমান খোৱাৰ অভ্যাস নাথাকেতো আৰু কাৰ লগত কি হৈছিল স্কুলৰ ৰিজাল্টৰ টাইমত একদম ক'বৰ কাৰণে নাপাৰিব